মানস হয় দাদা কি খবৰ তোমাৰ? আছে দাদা পইচাৰ খবৰ কি? মানে 30 তাৰিখ বা 1 তাৰিখে চেলাৰী হ'ব মই সেইটো পৰা দিম মানে এই 30 তাৰিখ 1 তাৰিখ বাদ দিয়া তুমি কিমান টকা দিবা? মই এইটো 25,000 মান দিম দাদা। নাই মোক কিমান টকা তুমি দিব আছা গম পোৱা নাই তুমি? নহয় গম পাম দাদা মই কিমান দিব আছে কোৱাচোন কোৱা? আৰু 6,70,000 মান থাকিবই 25,000 কে। তেতিয়াহ'লে তুমি এই ডিচেম্বৰ আগত তুমি পইচা ক্লিয়াৰ কৰিবা নে নকৰা? কৰিম দাদা মই কৰিম কেনেকে কৰিবা তুমি? তুমি মই যদি এই মিলাই যদি অহাকালি যদি 25,000 টকা দিয়া আৰু কিমান থাকিব? আৰু ধৰক 6,50,000 থাকিবইচোন। 6 লাখ তুমি মানে পইচা 6 লাখৰ দিবা ওপৰতে না নিদিয়া সেইটো কথা কোৱা? দিম মই আপোনাক নিদিওঁ বুলি মই কেতিয়া ক'লো কওকচোন দাদা। নিদিম বুলি কোৱা নাই কিন্তু তুমি যে পইচা দিছা জানো? নিদিম বুলি কোৱা নাই জানো মই পইচা দিছা জানো তুমি? তুমিচোন এইবাৰ ভিখাৰী নিচিনা মানে 5,000 টকা মোক দিয়া তুমি। মই কি ভিখাৰী নেকি? নহয় সেইটো মোৰো ভুল হৈছে বাৰু মই হা কোৱা নাই হা কিন্তু হেৰি এইবাৰ মই 25,000 দিম দাদা আপোনাক। তুমি তোমাক আজি কিমান বছৰৰ পইচা লোৱা মনত আছে নে? আছে মোৰ 3 বছৰ মানে হ'ল নে? তুমিতো কি কিন্তু ক'লা ফ্লেট বিক্ৰী কৰি পইচা দিম, গাড়ী নাই বিক্ৰী সেইটো কৰি নাই হোৱা পইচা দিম, বিক্ৰী সেইটো লোন বিক্ৰী লৈ নাই হোৱা পইচা দিম, তোমাক কোনে নাই লোন দিব? উম তোমাক লোন কোনে দিব? কিয় দিব তোমাক? উম এতিয়া কোৱা তুমি যদি 25K দিয়া অক্টোবৰ নৱেম্বৰ 2টা মাহে আছে তুমি 6 লাখ 6.5 লাখ টকা কেনেকৈ দিবা তুমি সেইটো এনচাৰ দিয়াচোন। নাই মই সেইটো 2টা মানতো গোটেই চেলাৰীটোৱে দিম। হয় নেকি? সেইটো তাৰপিছত তুমি আৰু এবাৰ ঠগিব বিচাৰিছা এইবাৰ ঠগিলে না কিন্তু তুমি সেইটো ঠগ খাবা। মই আপোনাক চাওক আপুনি যেতিয়াই ফোন কৰি উঠাইছো আৰু মই যিটো ফোনটো সময়ত মই উঠাবাই দি তুমি আছো কাৰণ অ ফোনটো উঠাবা মই জানো অ তুমি কেনেকে মিহিকে কথা পাতা নহয় সেইটোও মই মিহি কথা জানো। কোৱা নহয় মই আপুনি ফোনৰ ভিতৰত আপোনাৰ ফোনটো উঠাও উম হা আপোনাৰ কাৰণ সেইটো ময়ো জানো ন আপুনি কেনেকে দিছিলে সেইটো উম সময়ত পইচা উম আপুনি ফিক্স ডিপজিট ভাঙি পেলাই দিছিলে অচিনাকি মানুহ এজনৰ লগত যাক মই চিনি সেইটো নাপাওঁ মাক বাপেকৰ নাম নাজানো ক'ত ঘৰ নাজানো মই সেনেকুৱা এটা সেইকাৰণে এইটো মোৰ কমপ্লিট শুনা একাউন্টেবিলিটি আছে শুনা আপোনাক দিয়াটো অসমীয়া ল'ৰা বুলি মই দিছিলো তোমাক পইচা ন দেই মনত আৰু থবা মই অসমীয়া বুলি সেইখিনি মই গম পাইছো মই শুনক প্ৰদীপ দা সেইকাৰণে মই নিজে লোকচান খাই গোটেই ডুবিও মই তুমিহে মোক যিমান ফোন খিনি কৰিব লাগে নহয় না মই দাদা তোমাক মই ফোন মানে কৰিব কি লাগে চাওক এই যদি আজিও হৈ যাব কি কাইলেও হৈ যাব পাৰে কাৰণ লাষ্ট ৱৰ্কিং ডেট দিয়ে উম এইবাৰ এইটোত চেলাৰী উম যদি কাইলে হৈ তুমি যাব মোক কাইলে এটা হৈ হিচাপ দিয়াচোন তুমি 6.5 লাখ টকা তুমি ডিচেম্বৰৰ ভিতৰত কেনেকে কমপ্লিট কৰিবা মই আৰু মোকতো মিলাম লাগিবই পইচা নহয় 6.5 লাখ মই টকা মিলাম কেনেকে এতিয়া মিলাবা মোৰ তুমি হিচাপটো মোৰ ওচৰত অহা নাই মই উম মিলাম বুলি কৈছো আপোনাক আপুনি 28 তাৰিখলৈ টাইম দিছে মই মিলাম সেইটো মই আপুনি 28 তাৰিখে মই টাইম দিয়া নাই তুমি লৈছা মই লৈছো বুজিছো আপুনি 28 ডিচেম্বৰলৈকে তুমি টাইম লৈছা মই দিয়া নাই উম তুমিতো আগষ্টৰ 4 তাৰিখ তোমাৰ লাষ্ট ডেট আছিল হয় নে অ নাই ঠিক আছে মই এইটো মিলাই দিম আপুনি সেইটো চিন্তা কৰিব নালাগে দাদা মই এইটো কালি কিমান আহিব কালি যদি হয় কালি দিম নহলে 1 তাৰিখে হ'ব 1 তাৰিখে মানে তুমিতো কৈছিলা যে এই মাহত লাষ্টৰ পিনে মই দিম আপোনাক নহয় 1 লাখ এইটো টকা দিম বুলি লাষ্ট কৈছিলা ৱৰ্কিং ডেট চেলাৰীটো হয় এইটো তুমিতো 1 লাখ কিন্তু দিম বুলি লাষ্ট কৈছিলা মোক নহয় দাদা 1 লাখ নোৱাৰো মানে মই তুমি যদি 1 লাখ 25,000 ন 25K তুমি কিমান দিন দিবা তুমি পইচা সেইটো হিচাপ দিয়াচোন মই মোক আপুনি এইটো লৈ মাৰি লওকচোন দাদা কি মই এই 25টো মই লগালগ আপোনালৈ মাৰি লৈছো সোমোৱাইছে কাইলে সোমালে মই কাইলে মাৰিম 1 তাৰিখে সোমালে 1 তাৰিখে তুমি যদি পইচা দিব নোৱাৰা তোমাৰ গাড়ীখন মোক দি দিয়া খোলা খুলি মই কৈছো গাড়ী তোমাক বিকিলো হয় নেকি অ তুমি গাড়ী আপোনাক বিকিলা মই 28 তাৰিখৰ ভিতৰত মানে মই গাড়ী বিকা নাই এজনক চলাবলৈ দি থৈছো অ হেৰিত এইটো কি NIL দি থোৱা আছে অ 6,000 কে পায় অ য'ত কোম্পানী এটা দি থোৱা আছে অ আৰু কোৱা কাৰণ তাৰ পৰা EMI টো আহি আছে মই আপোনাক এটা 28 তাৰিখলৈকে আপুনি চক টাইম দিছে তাৰ ভিতৰত ক্লিয়াৰ হ'ব সেইটো ক্লিয়াৰ হ'ব মুঠতে ক্লিয়াৰ হ'বতো অ চোৱা আৰু মই এইটো আপোনাক 28 কাইলে বুলি কোৱা নাই 1 তাৰিখ বা কাইলে বা 1 তাৰিখ এই 2 দিনৰ ভিতৰতে হ'ব আপোনাৰ এইটো কিমান 25,000 এই 25K তুমি 6.5 লাখ টকা দিবা মোক ডিচেম্বৰলৈকে আপুনি মই হেল্ল' ক্লিয়াৰ কৰিম বুলি কৈছো নহয় তুমিতো আগতো বহুত বাৰ ক্লিয়াৰ কৰিম বুলি নাই কৈছা মই না এইবাৰ ক্লিয়াৰ কৰিবলৈ পুৰা কমিটমেন্ট এইবাৰ কৰিম যদি যদি ক্লিয়াৰ নহয় মই ক্লিয়াৰ কৰিম বুলি কলো নহয় দাদা যদি ক্লিয়াৰ নহয় তুমি গাড়ীখন মোক দি দিবা মই বছ ক্লিয়াৰ কৰিম আপুনি চাই থাওক দিয়া ঠিক আছে হ'ব দিয়া